নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি বনাব লৈছোঁ মাটন উইথ পাপায়া। তেন্তে আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়া প্ৰথমে ধুনীয়াকৈ মাটনখিনি ধুই চফা কৰি ল'লোঁ আৰু ইয়াতে দি দিছোঁ এতিয়া সোৱাদ অনুসৰি নিমখ, হালধি, জিৰা গুড়ি, ধনিয়াৰ গুড়ি, ৰেড চিলি পাউডাৰ, প্ৰায় 1 চামুচমান মিঠাতেল আৰু আদা নহৰুৰ পেষ্ট। এইখিনি ধুনীয়াকৈ এতিয়া মিক্স কৰি লৈ ধুনীয়াকৈ মিক্স কৰি লৈছোঁ আৰু এতিয়া দি দিছোঁ মিডিয়াম চাইজৰ এটা পিঁয়াজ আৰু এইখিনিও ধুনীয়াকৈ মিক্স কৰি লৈছোঁ আৰু মিক্স কৰা হৈ গৈছে আৰু ঢাকি ৰাখিছোঁ প্ৰায় 20 মিনিটমানৰ কাৰণে। আৰু এতিয়া এফালে কেৰাহী এটা গৰম কৰি লৈছোঁ, দি দিছোঁ মিঠাতেলখিনি গৰম হওঁতে দি দিছোঁ এখিলা তেজপাত আৰু শুকান জলকীয়া। এইখিনি ধুনীয়াকৈ ভাজি লৈ এতিয়া দি দিছোঁ এটা সৰু চাইজৰ পিঁয়াজ, ধুনীয়াকৈ হেতাৰে এনেকৈ লৰাই দিছোঁ ৰঙা হোৱালে পিঁয়াজখিনি। এতিয়া দি দিছোঁ মেৰিনেট কৰি ৰখা মাটনখিনি, ধুনীয়াকৈ হেতাৰে এনেকৈ লৰাই দিছোঁ আৰু প্ৰায় 10 মিনিটমানৰ কাৰণে ঢাকি ৰাখিম ল' ফ্লেমত। আৰু 10 মিনিট হৈ যোৱাৰ পিছত মাটনৰ পৰা অলপকৈ পানী ওলাব আৰম্ভ হৈছে আৰু এতিয়া দি দিছোঁ কাটি ৰখা অমিতাৰ টুকুৰা। আপোনালোকে অমিতা ফ্ৰাই কৰিও দিব পাৰে, মই ফ্ৰাই কৰা নাই, ডাইৰেক্ট এনেকৈ দি দিছোঁ আৰু এইখিনি ধুনীয়াকৈ মাংসৰ সৈতে মিক্স হৈ যোৱাকৈ হাতাৰে লৰাই দিছোঁ আৰু ঢাকি ৰাখিছোঁ প্ৰায় আধা ঘণ্টাৰ কাৰণে মিডিয়াম টু ল' ফ্লেম। আৰু এইফালে আধা ঘণ্টা হৈ গ'ল আৰু এইফালে ধুনীয়াকৈ এতিয়া হেতাৰে এনেকৈ লৰাই চাইছোঁ, পানী প্ৰায় শুকাই শেষ হৈছে। এতিয়া অলপমান পানী দি দিছোঁ, আধা কাপমান, আৰু এইখিনি ধুনীয়াকৈ হেতাৰে লৰাই দিছোঁ আৰু ঢাকি ৰাখিছোঁ প্ৰায় 10 মিনিটমানৰ কাৰণে। আৰু এইফালে 10 মিনিট হৈ গৈছে, এতিয়া ধুনীয়াকৈ হেতাৰে লৰাই চাইছোঁ, পানী প্ৰায় শুকাই শেষ হৈছে আৰু এতিয়া জোখমতে পানী দি দিছোঁ 2 কাপ আৰু এইখিনি হেতাৰে লৰাই এতিয়া এইখিনি একদম ধুনীয়াকৈ উতল অহালৈকে প্ৰায় সিজি যোৱালৈকে 20 মিনিটমান ঢাকি ৰাখিম। আৰু এইফালে প্ৰায় হৈ গৈছে 20 মিনিট, ধুনীয়া হেতাৰে লৰাই দিছোঁ, মাংস গোটেইখিনি সিজিছে। এতিয়া একেবাৰে শেষত দি দিছোঁ গৰম মছলা পাউডাৰ আৰু হেতাৰে খুব ধুনীয়াকৈ লৰাই ঢাকি ৰাখি গেছৰ ফ্লেমটো অফ কৰি ৰাখিছোঁ। আৰু এতিয়া ৰেডি হৈ গৈছে আমাৰ মাটন উইথ পাপায়া। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ